বৰ্তমানৰ যুগটো হৈছে কলিৰ যুগ, গতিকে এই যুগৰ ল'ৰা ছোৱালীৰ কথানো বাৰু কি কম। বেঙেনা বেঙুনীয়া বিলাহী লাল তোমাক নাপালা বিয়া নাপাতোৱে এবাৰ। শুনিলে নে বাৰু আপোনালোকে ল'ৰাৰ কথা? বেঙেনা বেঙুনীয়া বিলাহী লাল বেঙেনা বোলে বেঙুনীয়া বিলাহী লাল তোমাক নাপালা বিয়া নাপাতোৱে এবাৰ। ইয়াৰ গাৰ পৰা ভালদৰে বিজলাই যোৱা নাই আৰু ইয়াৰ কথা শুনিছে নে নাই বাৰু? আৰে মোকে এনেদৰে হ'লেচোন আমিও ক'ব পাৰো বল। তুমি ফুল কুমলীয়া, তুমি চাই থকা ছোৱালী কেইজনী 18 বছৰীয়া। নিদিবা সিহঁতৰ আগত চাল, নহ'লে ঠেং ভাঙি দিম বা। আৰু 1 মিনিট, এইটো বাৰু ই কি পিন্ধিছে? ব্লাড ৰে ব্লাড, যিটোহে চাৰ্ট একদম মানে হাফেন নিপিন্ধিলেও হৈছে আৰু এইবিলাক ল'ৰাই আচলতে ডাঙৰ হৈ মাক দেউতাকৰ কাৰণে কি ঘটিব বিচাৰে আপোনালোকে জানেনে? মই কৈছো তই ডাঙৰ হৈ পেলাই মাৰ বাপেৰৰ কাৰণে কি আনিবি? বোৱাৰী আনিম। কলিৰ যুগৰ ল'ৰাই মুখত শিখৰ ভৰাই লৈ একদম মানে পুৰা ট্ৰেজেডি ফালি আছে। আজি মোৰ টকা নাই কাৰণে গাড়ী থৈ গুচি গ'ল। ল'ৰালিৰ পৃথিৱী ধূলি। অ বাবা, তোৰ টকা ঘটাৰ বাৰু আচলতে এইটো বয়স হৈছে নেকি? আজি মোৰ টকা নাই কাৰণে গাড়ী থৈ গুচি গ'ল। চালা ভালকৈ সুধিলে চাগে 2000 টকীয়াত কেইখন 500 টকীয়া হ'ব সেইটোৱে ক'ব নোৱাৰিব। ই আকৌ ট্ৰেজেডি ফালিব আহিছে পইচা নোহোৱাৰ বাবে ছোৱালীৰ কাৰণে। আজি মোৰ টকা নাই কাৰণে গাড়ী থৈ গুচি গ'ল। বাবা ভলুকা বাদাল কুকৰত ভৰোৱাৰ আগতে এইবোৰ ক'বলৈ এইবোৰ কৰিবলৈ তই বাদ দে। মইনা কলিজা মানে প্ৰেমত পৰিছে, শুনিছে না নাই বাৰু গা? মাক দেউতাকে সিহঁতক মোবাইলটো দিছে ক্লাছ কৰিবৰ কাৰণে, অনলাইন ক্লাছ কৰিবৰ কাৰণে। আৰু বেটিয়া মোবাইলটো লৈ পেলাই হাই হাই শৰ্মা গেইয়া দেখিছে না নাই বাৰু? দিলে এইটো বৰ বেলেগ দিলে। ঐ বাপ কোনে দিলে বাৰু এইটো? मम्मी आ गई का तुम मर खा गई का? বডি বিল্ডাৰ, বহুত ডাঙৰ বডি বিল্ডাৰ, তাৰ পাছত আহে আচলতে এইজন বডি বিল্ডাৰ। কি দাঙিছে বাৰু এইডাল? দাদাই দাঙিছে চেণ্ডেল। বা চেণ্ডেল লৈ পেলাই জিম মাৰি আছে। এনেকে হলে কিন্তু বডি বাঢ়িব দাদাৰ, কম দিনত কিন্তু তাগৰা বডি আহি যাব যেন পাইছো। চেণ্ডেল আজিকালি নতুন নিয়ম, গাড়ীবোৰত হৰ্ণ নাথাকে, গাড়ীবোৰত থাকিব ঢোল পেঁপা গগনা এনেদৰে কিছুমান বাদ্যযন্ত্ৰৰ মানে চাউণ্ড। গাড়ীৰ হৰ্ণৰ চাউণ্ডটো যদি সঁচাকৈয়ে মানে এনেকুৱা বাদ্যযন্ত্ৰৰ হয় তেতিয়াহ'লে কিন্তু নাচিব আমাৰ অসমৰ কিছুমানে মানে একদম ঢোল পেঁপাৰ মাততেই মানে ঘূৰি ঘূৰি নাচিব, নহয়? ভাল লাগিব আচলতে, বহুত ভাল লাগিব। যেতিয়াই তেতিয়াই য'তে ত'তে কেৱল বিহু বিহু লাগি যাব গাত। বহাগত নহয় 12 মাহেই চলিব, যেতিয়াই তেতিয়াই দিনে ৰাতিয়ে ৰাস্তাই ঘাটে কেৱল মাত্ৰ বিহুহে বিহু, বিহু মেইন। আৰু যদিহে এনেকুৱা হয় আমাৰ মহিম খুৰাৰ মানে মহিম ককাৰ বাৰু গাড়ীখনৰ আৱাজ কেনেকুৱা হ'ব? খুৰী আজি দেখোন মেখেলা চাদৰ পিন্ধি তামাম ফূৰ্তি। ভগৱানৰ এটা ভাল দিন বাৰ চাই আপোনাক
তোমাক উঠাই দিব আৰু কিমাননো সহ্য কৰিব ভগৱানে সেই বুলি ইমানো নহয় নহয় কেনে পালে বাৰু আজি আপোনালোকে এই ভিডিঅ'টো চাইটো যদিহে ভাল পালে তেনেহ'লে কৰক লাইক যিসকলে নতুনকৈ আহিছে সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ধুনীয়াকৈ এটা কমেণ্ট কৰি দি দিব তাৰ বাহিৰে আৰু এনেকুৱা ধৰণৰ নতুন নতুন ফান্নি ৰষ্টিং ভিডিঅ' আহি আছে তো আপোনালোকে চাই যাব মৰম দি যাব তো আজিলৈকে এৰিলো বাই বাই আৰে মুকেশ আমাৰ গাড়ীখন ক'ত চাও চালা হৰণটো বজা কেনেকুৱা শুনি চাওঁ